Hello friends, welcome back to my YouTube channel. আজি আমি গৈ আছো road running কৰিবলৈ। এয়া আমি বাইপাছত গৈ আছো। এতিয়া আমি road running কৰিবলৈ মই সাইকেল লৈ গৈ আছো মানে। মই আজি মানে রানিং নকৰো। আমাৰ দাদাবিলাক আৰু রানিং কৰিবগে। এটোকে আপোনালোকক দেখাম মানে আজি ভিডিওটো মানে অকল রানিং কৰা ভিডিও। আপোনালোকে চাই থাকিব ভিডিওটো এন্ডলৈকে। আসত আপোনালোকক দেখাই আছো। এসত আমাৰ ঘৰত গৈ আছে আমাৰ ফিউচাৰ কমান্ডো। এইটো আমাৰ মিস্টাৰ কেপ্টেন আৰু মই সাইকেল লৈ গৈ আছো। সাইকেল এই আমাৰ গুৰুজি এইটো আমাৰ গুৰু ৱেট লগাই এইটো ডেঞ্জাৰ ৱেট লগাই মাৰিছে ইয়াত 12 কেজি আছে 12 এইটো আমাৰ ৰাকেশ দা আমি পিছফালে গৈ আছো আগত এফালে গ'ল মানুহবিলাক ভিডিওটো আপোনালোকে চাই থাকিব আজি কমসে কম এটলিষ্ট আমাৰ কিমান কিলোমিটাৰ হ'ব 10-12 কিলোমিটাৰ হ'ব চাগে হেনেকে আপোনালোকে ভিডিওটো চাই থাকিব এন্ডলৈকে জয় হিন্দ আইছে আমাৰ কিবা আৰ্মি জয় হিন্দ স্যাৰ তেন্তে আৰু মই কিবা সাইকেল লৈ গৈ আছো এফালে সিহঁতৰ ৰানিং চাবলৈ চাই থাকিব ভিডিওটো এন্ডলৈকে 12 কেজি ৱেট লৈ দৌৰি আছে আমাৰ গুৰুজি এফালে আগৰ পৰা মুখখন দেখাই দিছোগে আপোনালোকক আৰু গুৰুজি এফালে এটো গৈ আছে মজাকে টেক্সিকে গৈ আছে আৰু আমি এফালৰ পৰা গৈ আছো 12 কেজি হয় গাইস আজি কমসে কম আমাৰ 15 কিলোমিটাৰ হ'ব চাগে ৰড ট্ৰিপ আজি আগৰ পৰা মই এতিয়া আগতো গৈ আছে মানুহবিলাক এফালে আগৰ পৰা মই দেখাই আছোগে আপোনালোকক ভিডিও এফালে বাইপাছ এটো বেছি হোৱা নাই এতিয়া বাৰু কিলোমিটাৰ মান হৈছে চাগে এফালে দৌৰি যোৱা আপোনালোকেও হাৰ্ড ৱৰ্ক কৰিয়ে থাকিব আমিও হাৰ্ড ৱৰ্ক কৰিয়ে আছো জুলাই মাহৰ লাষ্ট উইকতে এডমিট কাৰ্ড ওলাব পাৰে গাইস আপোনালোকে লোকে যি কয় ক'ব দিয়ক জুল্লু মুল্লু বন্দা সব হাৰিকে দৌৰি গৈ আছে জুল্লু মুল্লু গাইস পিছফালে আগত এটা গ'ল আগফালে আগত সো এয়া আমাৰ मिठुर अभी जा रहे हैं इतना जल्दी है इतना दूर के भाग रहा है हमार मिठुर ये हमार मिठुर एया मिठुर गई আছে আমি গৈ আছো এফালে দুজন বান্দা আমি সাইকেল লৈ গৈ আছো ইয়াত দুজন এই আমরা दोनों बॉय এফালে সোমাব কৈছে ঠিক গৈ আছে আমি এফালৰ পৰা এক কালা ৱেট লগানা কিলাৰ বয় টপ কিলাৰ আমি কিবা ৰঙা নদীলে পাই গলোহি আৰু এতিয়া তাত এফালে আছে এফালে পানী চানী দেখিব পাইছে এফালে পানী চানী সব বাঢ়িছে ন এখানে গৈ আছে এইটো ই মাজত থাকি গ'ল তাৰপিছত বাকীবিলাক পিছফালে থাকি গ'ল এফালে তাৰপিছত আমাৰ মিঠুৰে এতিয়া অকলে দৌৰি আছে আগফালে দুজন গুচি গ'ল সোনকালে মানে সিহঁতি মানে একেলগে নোলালে মানে ফাৰ্ষ্ট কোনোবা আগত ওলালে ফাৰ্ষ্ট পিছত ওলালে সেইকাৰণে সেনেকৈ গুচি গ'ল আৰু তাৰপিছত মিঠুৰে অকলে দৌৰি আছে এইটো আমাৰ ফাৰ্ষ্ট বুলি কৈছে কিন্তু বাট ছেকেণ্ডত হৈ আছে এইটো মানে এনেকৈ দৌৰি আছে আৰু সেক্সি আপোনালোকেও গাইজ প্ৰেক্টিছ কৰিয়ে থাকিব হাৰ্ড ৱৰ্ক কৰিয়ে থাকিব লাইফত এদিন নহয় এদিন এনেও ছাকচেছ হ'বই ন কষ্ট কৰক নিজৰ মা বাপেৰৰ কাৰণে কষ্ট কৰক এদিন নহ'লে এদিন এনেও কষ্টৰ ফল এনেও আহিবই নিজকে নিজে বিশ্বাস কৰক নিজকে নিজে বিশ্বাস কৰি থাকিব মই মানে আজি মৰ্নিংকে দৌৰিলোঁ যে সেইকাৰণে মানে মোৰ আজি মানে ৰানিং কৰিব মন নগ'ল মানে সেইকাৰণে মই জাষ্ট অকল চাইকেলটো লৈ আহিলোঁ আৰু সিহঁতকে ৰানিং কৰাটোকে চাওঁ বাৰু ভিডিঅ' অলপে বনাওঁ বুলি তাৰপিছত এনেকৈ আহিলোঁ আৰু তাৰপিছত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ ফেমিলিটোও ডাঙৰ হৈ আহিছে 1K হ'ব হৈছে বাট আপোনালোকে শ্বেয়াৰ কৰি পিনি ছাবস্ক্ৰাইব কৰি দিয়া নাই সেইকাৰণে বহুত বেয়া লাগিছে এই আহি পালেহি আমাৰ আপকামিং কামাণ্ডোবিলাক এইটো আমাৰ গুৰুজি মেন এফালে গৈ আছে কেলা মোৰ চাইকেলটো বে
চেক্সিকৈ গৈ আছে। আগত যাওকগৈ, আপুনি আগত যাওক। এইটো ৱেট বেল্টটো আপোনালোকে চাইছে নহয়। গান লগাইছে মজাকৈ বিন্দাছত 12 কেজি 12 কেজি ৱেট লৈ মাৰি আছে। এইটো আপোনাৰ ৰঙা নদী। এইটো ইয়াতে আমি দৌৰিছিলোঁগৈ বালি এতিয়া পানী হৈ আছেগৈ। এতিয়া যদি আকৌ পানী শুকাই যায় আকৌ আহিমগৈ এফালে আকৌ। চাইকেল লৈ মজাকৈ গৈ আছোঁ আমি এতিয়া আগফালে মজাকৈ গৈ আছে। ভিউ চাওক না আপোনালোকে। 12 কেজি ৱেট বেল্ট লগাই মৰাটো কমটি কথা নহয়, কিন্তু আমাৰ গুৰুৱে মাৰিয়ে আছে এফালে। হ'ল চাগে সেনেকৈ 8 কিলোমিটাৰ 9 কিলোমিটাৰমান। মাৰ জয় কামাণ্ডো। এইটো গুল্লু মুল্লু গাই সেফালে চোলা খুলি মাৰিছে একদম বডি। আপোনালোকে হাৰ্ড ৱৰ্ক কৰি থাকিব। আপোনালোকে অকল সপোন দেখিলেই নহ'ব, সপোনৰ লগত কামো কৰি আহিব লাগিব। আপোনালোকে অকল সপোনেই দেখিলে নহ'ব, আৰু শুই পিনি সপোন দেখিলে একো লাভ নহ'ব, জানেনে? আপোনালোকে যদি কাম কৰি পিনি যদি সপোন যদি কমপ্লিট কৰি যায়, এদিন নহয় এদিন ছাকচেছ হোৱাটো কম্পালচৰি। এতিয়া আমি পাই গ'লোহি কিমান কিলোমিটাৰ হ'বগৈ এফালে, কমচে কম 20 মান হ'ল। 20 হোৱা নাই, পাগল নেকি 20 হ'বলৈ। কমচে কম এতিয়া 8-9 কিলোমিটাৰ হ'ল চাগে। এতিয়া এনাৰ্জি ড্ৰিংক আহি গ'ল, পেইন কিলাৰ পিছফালৰ কামাণ্ডো এনাৰ্জি ড্ৰিংক আহি গ'ল। গাইজ ৰানিং কৰিয়ে থাকিব, যেতিয়ালৈকে নমৰে তেতিয়ালৈকে কৰিয়ে থাকিব। আমি এটা পাই গ'লোহি দুৰ্গা মন্দিৰলৈ। দুৰ্গা মন্দিৰ পাই গ'লোহি আমি। এতিয়া দুৰ্গা মন্দিৰৰ পৰা বাইপাছ এনেকৈ ঘূৰি, ইয়াৰ পৰা এনেকৈ ঘূৰি এফালে বাইপাছলৈ যামগৈ। এতিয়া পালোহি আমি। এতিয়া আমি দুৰ্গা মন্দিৰলৈ পালোহি। এতিয়া দুৰ্গা মন্দিৰ যেনে তেনে এতিয়া যেনে তেনে বোলে, ইয়াৰ পৰা এইটো আমাৰ দুৰ্গা মন্দিৰ। আৰু লগা দুৰ্গা মন্দিৰ নাম লওক কৃষ্ণ দুৰ্গা মা। 10K ভিউজ আহিব লাগে গাইজ। কৃষ্ণ ৰিয়েকশ্যন ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। এতিয়া আমি বাইপাছ ৰিটাৰ্ণ হৈ গৈছোঁগৈ। বঢ়িয়া আৰু ৰান এগেইন। কোনো নাচালে দেখোন। গৈছে ৰিয়েকশ্যন এটা পৰিছে হেৰি ৰিয়েকশ্যন পৰিছে। এতিয়া আমি এইটো পাৰ কৰিব যেনে আমিতো ৰিটাৰ্ণ গৈ আছোঁগৈ, কোনো ৰিয়েকশ্যন দিয়া নাই। বাট চলেও আমাৰ নিজৰ কাম নিজে কৰি গৈ আছোঁ। আমি ৰানিং কৰিবলৈ আহিছোঁ। লগা জছ গুড লগা। লাষ্ট বান্দা এই দুজনে দৌৰি আছে, লাষ্ট কমপ্লিট কৰিব। আমি বেগ আহিলোগৈ বেগ আমি এফালৰ পৰা দৌৰি আছে, লাষ্ট কমপ্লিট কৰিব হৈছে। বাকীবিলাক পিছফালে থাকি গ'ল, গুৰুজীয়ে কমপ্লিট কৰিব হৈছে। আৰু ভাবি চাওক আপোনালোকে 12 কেজি ৱেট লৈ এফালে দাঙি আছে, কমটি বুলি ভাবিছে নেকি আপোনালোকে? কমচে কম 15 কিলোমিটাৰ কমপ্লিট হ'ব।
15 কিলোমিটাৰ কমপ্লিট হ'ব হৈছে 15 কিলোমিটাৰ ন 15 কিলোমিটাৰ কমপ্লিট হ'ব হৈছে আৰু এতিয়া বাকী 2 কিলোমিটাৰমান সেনেকৈ আছে লাষ্ট এই দুজন আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই আমাৰ গুৰুজী আছে তেওঁৰ কেপ্টেইন বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই 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 এইটো জাষ্ট কমপ্লিট হ'বগৈ আৰু লাষ্ট এণ্ডিং ইয়াৰ পৰা অলপ অকণমান স্পীড এইটো দেখিছে নহয় এফালৰ পৰা এইটো বাইপাছ আমি দেখাই আহিছোঁগৈ এতিয়া লাষ্ট কমপ্লিট হ'ব আৰু এতিয়া এনেকৈ আমি দৌৰি পামগৈ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই আমাৰ গুৰুজী আছে তেওঁৰ কেপ্টেইন বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই